Hello friends, welcome to our channel Facts on Assam. অসমৰ এখন বিশেষ ঐতিহ্যমণ্ডিত ঠাই হৈছে শিৱসাগৰ। আহোমৰ প্ৰথম ৰজা তথা স্বৰ্গদেউ হৈছে চাওলুং চুকাফা। এই চুকাফা আছিল দক্ষিণ পূব এছিয়াৰ চান বংশীয় এজন টাই লোক। চুকাফাই দক্ষিণ পশ্চিম চীনৰ সেই সময়ৰ মাওলুং ৰাজ্যৰ পৰা প্ৰব্ৰজন কৰি আহি 1228 খ্ৰীষ্টাব্দত অসমত এটা দুৰ্জয় বাহিনীৰ সৈতে প্ৰৱেশ কৰিছিল আৰু 1253 খ্ৰীষ্টাব্দত তেখেতে চৰাইদেউত ৰাজধানী স্থাপন কৰি আহোম ৰাজতন্ত্ৰৰ সূচনা কৰিছিল। চুকাফাৰ নেতৃত্বত আহোমসকলে 1228 খ্ৰীষ্টাব্দৰ পৰা 1826 খ্ৰীষ্টাব্দলৈকে অসমত ৰাজত্ব কৰিছিল। আহোমৰ ৰাজত্বকালত স্বৰ্গদেউসকলে অনেক কালজয়ী কীৰ্তি স্থাপত্যৰ নিৰ্মাণ কৰিছিল। ইয়াৰে অন্যতম কীৰ্তিচিহ্নসমূহ হ'ল ৰংঘৰ। শিৱসাগৰত থকা তলাতল কাৰেংঘৰৰ গড়ৰ বাহিৰৰ ৰূপহী পথাৰত ৰংঘৰ অৱস্থিত। ই 2 মহলীয়া আৰু 2টা মহলাই সমান জোখৰ। ইয়াক এছিয়াৰ প্ৰথম পেভিলিয়ন বুলিও কোৱা হয়। স্বৰ্গদেউ ৰুদ্ৰসিংহই শালকাঠৰ কুটাৰে চাংঘৰ আৰ্হিত প্ৰথম ৰংঘৰ সজাইছিল। 1746 খ্ৰীষ্টাব্দত তেখেতৰ দ্বিতীয় পুত্ৰ স্বৰ্গদেউ প্ৰমুত্ৰ সিংহই বৰ্তমানে থকা পকী ৰংঘৰটো নিৰ্মাণ কৰোৱাইছিল। আহোম স্বৰ্গদেউসকলে ৰংঘৰত উঠি খেল ধেমালি উপভোগ কৰিছিল। ৰংঘৰৰ গোটেই গাত লতা ফুলৰ ছবি, বাঘ, সিংহ, হাতী, মহ, হেন কনুৱাৰ যুঁজৰ ছবি অংকন কৰা আছে। গড়গাঁৱৰ কাৰেংঘৰ। 1539 খ্ৰীষ্টাব্দত স্বৰ্গদেউ শুক্লেংমুঙে স্বৰ্গোৱাৰ পৰা ৰাজধানী তুলি আনি হেমেনাবাৰীত প্ৰতিষ্ঠা কৰি ৰাজধানীৰ নাম গড়গাঁও দিছিল। এই গড়গাঁৱতে কাৰেংঘৰ অৱস্থিত। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই গড়গাঁৱত মাটিৰ তলত 3 মহলীয়া আৰু ওপৰত 4 মহলীয়া কৰি পকীকৈ ৰাজকাৰেংটো নিৰ্মাণ কৰোৱাইছিল। এই ৰাজকাৰেংটোৰ গাত আপুৰুগীয়া ভাস্কৰ্য দেখিবলৈ পোৱা যায়। এই ৰাজকাৰেংটো ঘনশ্যাম খনিকৰে সজাইছিল। বৰ্তমানেও দেখিবলৈ বিতোপন হৈ থকা এই কাৰেংঘৰটো পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। তলাতল কাৰেংঘৰ। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত তলাতল কাৰেংঘৰটো নিৰ্মাণ কৰা হৈছিল। 7 মহলীয়া প্ৰকাণ্ড এই ইটাৰ ঘৰ বা প্ৰসাদটো মাটিৰ তলত 3 মহলা আৰু ওপৰত 4 মহলা আছিল। তলাতল কাৰেংঘৰৰ পৰা মাটিৰ তলেদি 2টা সুৰংগ আছিল। এটা সুৰংগ দিখৌনৈলৈকে আৰু আনটো 10 কিলোমিটাৰ নিলগৰ গড়গাঁও নগৰলৈকে বিস্তৃত আছিল বুলি জনা যায়। কিন্তু বৰ্তমানে এই সুৰংগ দুটাত মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰি ৰখা হৈছে। তলাতল ঘৰৰ চৌপাশে ইটাৰ গড় আৰু তাৰ কাষতে গড় খাৱৈ আছে। শিৱসাগৰৰ শিৱদৌল। শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত এই শিৱদৌলটো অৱস্থিত। স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয়গৰাকী ৰাণী দ্ৰুপদী ওৰফে অম্বিকা বা মদাম্বিকা কুঁৱৰীয়ে 1733 খ্ৰীষ্টাব্দত শিৱসাগৰৰ শিৱদৌলটো নিৰ্মাণ কৰোৱাইছিল। এই শিৱদৌলটো অসমৰ ভিতৰতে আটাইতকৈ ডাঙৰ আৰু ওখ। এই দৌলটোৰ কীৰ্তিটো সোণেৰে নিৰ্মিত। ইয়াক সোণৰ কলচী বুলিও জনা যায়। ই ওখই প্ৰায় 5 মিটাৰ। শিৱদৌলটোৰ উচ্চতা 120 হাত আৰু মেৰে 130 হাত। এই দৌলটো বৰ্তমানে নিয়মীয়াভাৱে পূজা সেৱা চলি আছে। শিৱসাগৰৰ বিষ্ণুদৌল। ৰাণী অম্বিকাই সজোৱা তৃতীয়টো দৌল হৈছে বিষ্ণুদৌল। ই শিৱদৌলৰ পূবত অৱস্থিত। এই দৌলটো দেখাত ধুনীয়া আৰু শিৱদৌলতকৈ সৰু। এই দৌলটোৰ উচ্চতা 40 হাত আৰু মেৰে 80 হাত। বিষ্ণুদৌলত বৰ্তমানেও নিয়মীয়াভাৱে পূজা অৰ্চনা চলি আছে। জয়দৌল। স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰোৱা জয়সাগৰ পুখুৰীৰ পাৰত থকা আটাইতকৈ ডাঙৰ দৌলটোৱে হৈছে জয়দৌল। এই দৌলটোক শ্ৰী শ্ৰী কেশৱৰায় বিষ্ণুদৌল বা বৰদৌল বুলিও কোৱা হয়। আহোম যুগত নিৰ্মাণ কৰা সকলো বিষ্ণুদৌলৰ ভিতৰত জয়দৌলেই আটাইতকৈ ওখ আৰু ডাঙৰ। ইয়াৰ গাঁথনিও অধিক কটকটীয়া আৰু চকুত লগা। এই দৌলটোত এটা ভোগঘৰ আছে। দৌলটোৰ গাত নানান ফুলজালি, বিবিধ মূৰ্তি, নৃত্যৰতা নাৰী, ৰং ধেমালিৰ দৃশ্যৰ চিত্ৰ ভাস্কৰ্য, দশাৱতাৰৰ বিভিন্ন ৰূপ আদিৰ লগতে স্বৰ্গদেউ ৰুদ্ৰসিংহই ঘোঁৰাত আৰোহণ কৰি থকা এটা মূৰ্তিও আছে। এই দৌলটোৰ মুঠ মাটিকালি 2 পুৰা 1 বিঘা। জয়সাগৰৰ শিৱদৌল। স্বৰ্গদেউ ৰুদ্ৰসিংহই জয়সাগৰৰ পুখুৰীৰ পাৰত বৈদ্যনাথ শিৱদৌল নিৰ্মাণ কৰোৱাইছিল। এই দৌলটি দেখিবলৈ ধুনীয়া আৰু আকাৰত সৰু। ৰুদ্ৰসিংহই পঞ্চদেৱতাৰ নামত বৰপুখুৰীৰ উত্তৰ পাৰত সজোৱা 5টা স্থাপত্যৰ ভিতৰত এই দৌলটো অন্যতম। ঘনশ্যামৰ ঘৰ। জয়সাগৰৰ পুখুৰীৰ পশ্চিম পাৰে দেৱীঘৰৰ কিছু দক্ষিণ খাওলৈ ঘনশ্যামৰ ঘৰ অৱস্থিত। এই ঘৰটোক ঘনশ্যাম মন্দিৰ বা নাতিগোসাঁই দৌল বা ঘনশ্যাম দৌল বুলিও জনা যায়। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ভাতৃদেশৰ নিপুণ স্থপতিবিদ ঘনশ্যাম খনিকৰ কামত সন্তুষ্ট হৈ তেওঁৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে ইয়াক নিৰ্মাণ কৰোৱাইছিল। এই ঘৰটো অতি বিতোপন কাৰুকাৰ্যৰে ফুলজালি কটা। এই ঘৰটোৰ গাত থকা ভাস্কৰ্যৰ নিদৰ্শন সমগ্ৰ অসমৰ কোনো কীৰ্তিচিহ্ন গাত দেখিবলৈ পোৱা নাযায়। উল্লেখযোগ্য যে এই ঘৰৰ ভাস্কৰ্যসমূহত আহোম আৰু মোগলৰ ভাস্কৰ্য সংমিশ্ৰণ ঘটিছিল। খাৰঘৰ বা গোলাঘৰ। ৰংপুৰ নগৰৰ ভিতৰত তলাতল ঘৰৰ দক্ষিণ পশ্চিম ফালে থকা দুচলীয়া চালেৰে পকাকৈ সজা ঘৰটোৰ নাম হৈছে খাৰঘৰ বা গোলাঘৰ। এই গোলাঘৰটো 1704 খ্ৰীষ্টাব্দত স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰোৱাইছিল।
ইয়াত প্ৰতিৰক্ষা যাৱতীয় অস্ত্ৰ শস্ত্ৰ, খাৰ বাৰুদ, বন্দুক, শিলৈ, বৰটোপ আদি ৰখা হৈছিল। ইয়াৰ বেৰত থকা বিন্ধাবোৰত বৰটোপ সাজি ৰাখি পালি পহৰীয়া দিনে ৰাতিয়ে পৰ দিছিল। এনেকুৱা দুটা খাৰ ঘৰ গড়গাঁৱৰ কাৰেংঘৰৰ কাষতো সজোৱা হৈছিল। তাৰে এটাত ধন সোণ আৰু আনটোত অস্ত্ৰ শস্ত্ৰ ৰখা হৈছিল। কালৰ কৰাল গাঠত পৰি ধন সোণ থোৱা ঘৰটো লোপ পালে আৰু আনটো গোলাঘৰ এতিয়াও অক্ষত অৱস্থাত আছে। ৰংগনাথ শিৱদৌল জয়সাগৰৰ ফাকুৱা দৌলৰ উত্তৰ কাষে স্বৰ্গদেউ ৰুদ্ৰসিংহই 1704 খ্ৰীষ্টাব্দত ৰংগনাথ শিৱদৌলটি নিৰ্মাণ কৰোৱাইছিল। এই দৌলত বৰ্তমানেও নিয়মীয়াকৈ পূজা অৰ্চনা চলি আছে। এই দৌলৰ মুঠ মাটিকালি 3 বিঘা, একতা দল উচা। ইয়াৰ অৱস্থিতি অন্যভাৱেও বৰ্ণনা কৰিব পাৰি। ৰাজনগৰৰ বৰদুৱাৰ পাৰ হৈ দক্ষিণে বৰালি লগ লগাই বন্ধুৱা কাৰেং আলিৰ পশ্চিম কাষে ই অৱস্থিত। চৰাইদেউ মৈদাম আহোমসকলে মৃতকক সন্মান সহকাৰে সমাধি দিয়া এক পৰম্পৰাগত প্ৰথা হ'ল মৈদাম দিয়া প্ৰথা। মৈদাম হৈছে এক বিশেষ ৰীতিত নিৰ্মাণ কৰা মাটিৰ দম বা ইটা আৰু মাটিৰ স্থাপত্য বিশেষ। আহোমসকলৰ মৈদাম ইজিপ্তৰ পিৰামিডৰ সমকক্ষ, কাৰণ বহু ক্ষেত্ৰত স্বৰ্গদেউসকলৰ মৃতদেহ বহুদিন ধৰি স্থানীয় ঔষধেৰে সংৰক্ষণ কৰি ৰাখি মৈদামত গুৰ কৰা হৈছিল। উল্লেখযোগ্য যে আহোম ৰাজত্বকালৰ প্ৰায় 380 বছৰৰ সকলো স্বৰ্গদেউ আৰু ৰাজ পৰিয়ালৰ সদস্যক চৰাইদেউত মৈদাম দিয়া হৈছিল। চৰাইদেউ পূবে নিমনাগড়ৰ পৰা পশ্চিমে লেংগিবৰলৈকে প্ৰায় 5-6 কিলোমিটাৰ জুৰি লানিপাতি পৰ্বতৰ দৰে কেইবাশাৰীও শ শ মৈদাম আছে। বৰটোপ বৰটোপ হৈছে আজিকালি মিছাইলৰ নিচিনা আহোম যুগৰ উন্নতমানৰ লুৰ যুদ্ধাস্ত্ৰ। ইয়াক স্থানীয়ভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছিল। উল্লেখযোগ্য যে সমগ্ৰ পৃথিৱীৰ ভিতৰত খাৰ বাৰুদ আৰু যুদ্ধাস্ত্ৰ প্ৰথমে টাইসকলে আৱিষ্কাৰ কৰিছিল। তেওঁলোকৰ পিছতে চীনাসকলে ইয়াৰ সম্ভেদ পায়। আহোম যুগত নিৰ্মিত বৰটোপ তলাতল কাৰেঙৰ বাকৰিত অসম ৰাজ্যিক সংগ্ৰহালয় আৰু চৰাইদেউ মৈদামস্থলীত দেখিবলৈ পোৱা যায়। তলাতল কাৰেংঘৰত থকা আটাইতকৈ ডাঙৰ বৰটোপটোৰ নাম হৈছে ৰিপুঞ্জয় বৰটোপ। এই বৰটোপৰ গুলি 15 কিলোমিটাৰ দূৰলৈকে নিক্ষেপ কৰাৰ তথ্য বুৰঞ্জীত পোৱা যায়। নামদাং শিলৰ সাঁকো শিৱসাগৰ জিলাৰ সদৰ স্থানৰ পৰা 14 কিলোমিটাৰ পশ্চিমে গৌৰীসাগৰৰ সমীপথৰ নামদাং নৈৰ ওপৰত নামদাং শিলৰ সাঁকো অৱস্থিত। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই 1703 খ্ৰীষ্টাব্দত এই শিলৰ সাঁকোডাল নিৰ্মাণ কৰোৱাইছিল। আহোম যুগৰ অসমীয়া মানুহৰ বিৰল কৰ্ম নৈপুণ্যৰ চানেকি এই সাঁকোডালে ধৰি ৰাখিছে। বৰ্তমান সাঁকোডালে সগৌৰৱেৰে 300 বছৰ অতিক্ৰম কৰিছে। কোচবিহাৰৰ ঘনশ্যামুদ্দিনে চতিয়া শিলত শিলেৰে হলখা মাৰি ধেনুমূৰীয়াকৈ এই সাঁকোডাল নিৰ্মাণ কৰিছিল। সাঁকোডালৰ দুয়োকাষে নিম্নভাগত শিলত কটা অনুপম পৌৰাণিক ভাস্কৰ্য দেখিবলৈ পোৱা যায়। ইয়াৰ দীঘ 60 মিটাৰ, প্ৰস্থ 12 মিটাৰ আৰু ডাঠ 1.65 মিটাৰ। গৰখীয়া দৌল গড়গাঁও নগৰৰ বিপৰীতে নাজিৰা ন মাটিত দিখৌ নৈৰ পাৰত এই গৰখীয়া দৌল অৱস্থিত। এই দৌলটো স্বৰ্গদেউ প্ৰতাপ সিংহই নিৰ্মাণ কৰোৱাইছিল। এই দৌলটোক মহেশ্বৰ দৌল বা মাই দৌল বুলিও কোৱা হয়। ফাকুৱা দৌল ৰংপুৰৰ তলাতল ঘৰ আৰু জয়সাগৰ পুখুৰীৰ মাজত থকা দৌলটোৰ নাম হৈছে ফাকুৱা দৌল। এই দৌলটো জয়মতী গৌৰী মৈদাম বুলিও জনা যায়। 1703 পৰা 4 খ্ৰীষ্টাব্দৰ ভিতৰত স্বৰ্গদেউ ৰুদ্ৰসিংহই মাতৃ জয়মতী গৌৰীৰ সোণৰ প্ৰতিমা সাজি হাঁহকণী আকাৰৰ এখন বেদী প্ৰতিষ্ঠা কৰি এই পকী মৈদামটো নিৰ্মাণ কৰোৱাইছিল। এই মৈদামত ফাকুৱা উৎসৱ পতা হৈছিল বাবে ইয়াক ফাকুৱা দৌল বুলিও জনা যায়। গৌৰীসাগৰৰ দেৱী দৌল আহোম ৰাজত্বকালত বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে নামদাঙৰ কুখৰত দৌল নিৰ্মাণ কৰাৰ লগতে পুখুৰী খন্দোৱা ঠাইডোখৰৰ নাম গৌৰীসাগৰ ৰাখিছিল। শিৱসাগৰ নগৰৰ পৰা পশ্চিমে প্ৰায় 10 কিলোমিটাৰ নিলগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত পুখুৰীৰ পাৰত গৌৰীসাগৰৰ দৌলকেইটা দেখিবলৈ পোৱা যায়। ই বৰপুখুৰীৰ পাৰত অৱস্থিত তৃতীয়টো দৌল। নামতি দৌল শিৱসাগৰ নগৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ দক্ষিণে নামতি দৌল পুখুৰী অৱস্থিত। আদাবৰীয়া সন্দিকৈ ফৈদৰ বৰুৱা বিষয় খোৱা ভাগৱতী বৰবৰুৱাই নামতিত 1775 খ্ৰীষ্টাব্দত পুখুৰী খন্দাই তাৰ পাৰত বিষ্ণুদৌল আৰু শিৱদৌল নিৰ্মাণ কৰোৱাইছিল। চ' গাইজ এই ভিডিঅ'টোত ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু ভিডিঅ'সমূহ সকলোৰে সৈতে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে আপোনালোকলৈ এটা অনুৰোধ, যিদৰে আমাৰ এই চেনেলটোক আপোনালোকে মৰম দিছে ঠিক তেনেদৰে আমাৰ এজন বন্ধুৱে নতুনকৈ এটা অসমীয়া চেনেল আৰম্ভ কৰিছে, যিটোৰ নাম হৈছে MS অফিচিয়েল, য'ত আপোনালোকে ধুনীয়া ধুনীয়া ভিডিঅ' উপভোগ কৰিব পাৰিব। চ' সেই চেনেলটোকো আপোনালোকে অলপ ছাপোৰ্ট কৰি ছাবস্ক্ৰাইব কৰি দিয়ে যেন। লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চেক কৰি ল'ব। তেন্তে পুনৰ এটা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে জয় আই অসম।